ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হুজাই জিলা লামডিঙত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। আজি 21 জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। ভাৰতীয় জনতা পাৰ্টি লামডিং টাউন মণ্ডল লামডিং কালীবাৰী প্ৰাংগণত বন্তি প্ৰজ্বলন কৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰম্ভ কৰে। হুজাই জিলা লামডিঙৰ বিভিন্ন প্ৰান্তত এই যোগ দিৱস পালন কৰা হয়। লামডিঙৰ বিভিন্ন স্কুল মন্দিৰ প্ৰাংগণত এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰে বিভিন্ন দল সংগঠনে। আজি পুৱাৰে পৰা দিনজোৰা কাৰ্যসূচীৰে পালন কৰা যোগ দিৱসত লামডিঙৰ বিভিন্ন স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকলে সহযোগ কৰে। লামডিঙৰ বিভিন্ন বিষয়া লামডিং বিজেপি দলৰ সকলো সদস্যৰ লগতে বিভিন্ন দল সংগঠনৰ সদস্যই অংশগ্ৰহণ কৰে। লগতে লামডিং সমষ্টিৰ বিজেপিৰ বিধায়ক শিবু মিশ্ৰ, লামডিং বিজেপি টাউন মণ্ডল সভাপতি দেৱাশিষ গুপ্তা, লামডিং টাউন মহিলা মৰ্চা সভাপতি শ্ৰীমতী মীৰা মিশ্ৰ যোগ দিৱসত অংশগ্ৰহণ কৰে। লগতে সকলোৱে যোগ কৰাত ব্যস্ত হোৱা পৰিলক্ষিত হয়। যুৱ প্ৰজন্মক ড্ৰাগছৰ পৰা মুক্তি পোৱাৰ বাবে যোগ কৰাৰ আহ্বান কৰিছে। লামডিঙৰ পৰা 24x7। দাদা কি ক'ব আজি য়োগা দিৱস উপলক্ষে আৰু ড্ৰাগছৰ পৰা যাতে মুক্তি পাওঁ সেই উপলক্ষে কি ক'ব? শুনক, যোগা এটা আধুনিক চিকিৎসাৰ পদ্ধতি। যোগা কৰিলে আমি কি ফলটো পাওঁ, এনেকুৱা বহুত ৰোগ ডিজিজ আছে যোগাৰ কাৰণে সেইখন মুক্তি পাই আছে। আপোনালোকে জানে আমাৰ স্বামী ৰামদেৱজী হৰিদ্বাৰত বিৰাট বড় যোগা চেণ্টাৰ কৰি আছে। যোগাৰ ধুনীয়াৰ মেডিচিন ওলাই আছে। আৰু আজিকালি মই দেখা পাওঁ আৰু কি সৰু সৰু ল'ৰা ছোৱালী ড্ৰাগছৰ কবলত পৰি আছে। মই ভাবোঁ যদি সৰু ল'ৰা ছোৱালী যদি ডেইলি মিনিমাম যদি আধা ঘণ্টা 1 ঘণ্টা যদি যোগা কৰি থাকে তেতিয়া ড্ৰাগছৰ পৰা তেখেতে মুক্তি পাব। ড্ৰাগছটো এনেকুৱা বিয়পি গৈ আছে পুৰা ভাৰতবৰ্ষত। লামডিঙতো দেখা যাওঁ আজিকালি লামডিং থানাৰ মাননীয় আমাৰ অতি তাৰ নেতৃত্বত কিছু ড্ৰাগছৰ ডিলাৰ ড্ৰাগছ ধৰি আছে। আমি তেখেতক ধন্যবাদ জনাওঁ। আৰু সৰু ল'ৰা ছোৱালীখিনি যদি ড্ৰাগছৰ পৰা মুক্তি পাব লাগে তেওঁলোকে যোগাটো খুব কৰে।